তো গুড মৰ্নিং গাইজ, আছোঁ বৰ্তমান এগৰাকী শিক্ষক খেতিয়কৰ ঘৰত আৰু সেই খেতিয়কগৰাকীয়ে 4 বিঘা মাটিত যিখিনি খেতি কৰিব পাৰি তো সেইখিনি খেতি এক কঠা মাটিতে কৰি পেলাইছে, মানে এটা বেলেগ টেকনিক। আৰু সেই টেকনিকটোৰ বিষয়ে জানিবৰ কাৰণে সন্মুখত এয়া অমিত আছে, মানে অমিত আৰু মই গৈ আছো সেই দাদাজনৰ ঘৰত। তো অমিত, জীৱনত খেতি কৰি পাইছা না? খেতিটো দূৰত থাকক, খেতিৰ খটো কৰি পোৱা নাই মই। আৰু ময়ো বিশেষ তেনেকৈ খেতি কৰি পোৱা নাই, কিন্তু মাজে মাজে ধনিয়া চনিয়া ৰুওঁ আৰু ঘৰত। কিন্তু যিজন দাদাৰ আজি ঘৰত গৈ আছো নহয়, তো তেখেতে ধনিয়াটো বাদেই দিয়ক, নিজৰ চোতালতে 10-20টা মান ভেৰাইটিৰ খেতি কৰি থৈ দিছে, তাকো বেলেগ টেকনিকেৰে। তো বৰ্তমান আমি বালিজানা বাজাৰৰ পুৰা মাজে মাজে গৈ আছো, মানে আমাৰ গোৱালপাৰাৰ ভিতৰতে এখন বিখ্যাত বাজাৰ বুলি ক'ব পাৰি। তো মঙলবাৰকে বহে। তো সন্মুখত এইখনেই হৈছে বালিজনা বজাৰ, কিন্তু আজি যিহেতু মঙলবাৰ নহয়, তো সেইবাবে দোকানবিলাক বন্ধ হৈ আছে। আৰু যিজন দাদাৰ ঘৰত গৈ আছো, তো তেখেতৰ ঘৰো একেবাৰে বালিজনা বজাৰৰ কাষতে। আৰু মোৰ লগতে অপূৰ্ব দা আছে। তো অপূৰ্ব দা পেছাৰ এগৰাকী শিক্ষক, কিন্তু এখেতে যিটো ষ্টাইলত খেতি কৰে তো সেইটো অসমত খুব কম মানুহে এনেকৈ খেতি আৰু কৰে। একবাৰ যদি অপূৰ্বতাৰ ঘৰৰ গেটখন এনেকে যদি খুলি দিয়া যায়, তো সন্মুখত চাওক, মানে ইমানেই খেতি কৰি থৈ দিছে যে দাদাৰ ঘৰটোও ভালকে দেখা নাযায়। তো এইবিলাক ফুল গছ আৰু চাৰিওফালে শাক পাচলি। আৰু অপূৰ্ব দাৰ খেতি কৰা ষ্টাইলটো হৈছে এখেতে মাটিত খেতি নকৰে। তো আপোনালোকে যিমান খেতি দেখি আছে মানে মোৰ পিছপিনে সকলোবিলাক এনেকুৱা মানে বস্তা টাইপে হওক বা টাবে হওক, মানে তাতহে মানে খেতিখিনি কৰে আৰু মেইন। তো দাদাৰ মতে বোলে এনেকে খেতি কৰিলে উৎপাদনটোও বেছি হয় আৰু লগতে বোলে বহুত কিবা কিবি এডভান্টেজ আছে। আৰু এইবিলাক চাওক, আপোনালোকে যিমান যি দেখিব সকলোবিলাক টাব বা বস্তাটো তেনেকৈ কৰি থৈছে দাদা। টাবত ৰুলে কম ঠাইত বহুত বেছি পৰিমাণে খেতি কৰিব পাৰি। যেনেকৈ মই প্ৰায় ফুলকবি 120 জোপা, বন্ধাকবি 120 জোপা, ওলকবি 130-140 জোপা, এনেকৈ চীনা কবি, লাই এনেকৈ বহুত কৰিছোঁ। মোক এইখিনি খেতি কৰিবৰ কাৰণে প্ৰায় 4-5 বিঘা মাটি লাগিলহেঁতেন, কিন্তু মই মানে ইয়াতে মই 1 কঠা বা 2 কঠা মাটিতে টাবত মই থৈ দিব পাৰিম। আৰু অকল থৈ দিয়াই নহয়, এইবিলাক চাওক কি ধুনীয়াকৈ মানে সেই হৈছে আৰু ডাঙৰ হৈছে। আৰু ইয়াত যদি চাব যায়, প্ৰায় 10-12টা মান ভেৰাইটিৰ আপোনালোকে শাক পাচলি পাব। আৰু এইটো চাইডে চাওক, এইবিলাক কি ধুনীয়াকৈ ফুল গছত উঠিছে দাদা। তো অপূৰ্ব দাই নিজৰ সৰু চোতালখনতে ইপিনে ওলকবিৰ খেতিও কৰিছে, তো এইবিলাক বিটৰ খেতিও কৰিছে, মানে এনেকৈ প্ৰায় 10-12টা মান ভেৰাইটিৰ খেতি কৰিছে এখেতে। আৰু টাৰ্নিপ কৰিছোঁ, যিটো আমাৰ শালগম বুলি কয় এইবিলাক, আৰু আছে বহুত আছে, এইবিলাক মই কৰিছোঁ। আৰু অপূৰ্ব দাই যিকেইডাল মূলা ৰুইছে ইয়াতে, তো মূলাৰ চাইজ চাব নেকি একবাৰ? তো এয়া মূলাৰ চাইজ চাওক। তো এইটো কিমান মান হ'ব এনে ওজন? এইটো 1 কিলো 1.5 কিলোৰ বেছি হ'ব। তো এইটো আচলতে মূলা নহয়, হাতীৰ দাঁত বুলিয়ে ক'ব পাৰি না অপূৰ্ব দা? তো প্ৰায় 1.5 কিলো মান ওজন হ'ব চাগে। তো ইমান দিনে টাবত ফুল গছ ৰোৱাহে দেখিছিলোঁ, কিন্তু এনেকৈ যে খেতি কৰিব পাৰি তো আজি প্ৰথম দেখিলোঁ। মানে সঁচাকৈ বহুত ভাল লাগিছে। আৰু এইবিলাক চাওক কি ধুনীয়াকৈ বিলাহী লাগি আছে। আৰু দাদাই যিটো টেকনিকত খেতি কৰিছে তাৰ এডভান্টেজ এটা মই আপোনালোকক দেখাই দিছোঁ। মানে এইখিনি ঠাইত চাওক, ইয়াতে 110ডাল ওলকবিৰ মানে এনেকুৱা গছ আছে। তো ইয়াৰ এৰিয়াটো যদি চাব যায় 10x10 মানে এনেকুৱা হ'ব আৰু 10 ফুট বাই 10 ফুট। কিন্তু এইখিনি খেতিয়ে যদি আপুনি পথাৰত কৰিব যায়, তো ইয়াতকৈ অলপ হ'লেও মাটি বেছি লাগিব। আৰু এইখিনি এনেকুৱা নহয় যে ইয়াত ফিক্স হৈ আছে বস্তুখিনি, তো আপুনি ইয়াৰ পৰা উঠাই নি বেলেগ ঠাইতো নিব পাৰে। মানে বহুত কিবা কিবি এডভান্টেজ আছে এইটো টেকনিকত খেতি কৰিলে। আৰু দাদাই বিখ্যাত বালিজানা বেঙেনাৰো খেতি কৰিছে। তো দাদা কেইডালমান কৰিছে এনে? এনে 20-25 ডাল কৰিছোঁ মই। অ'কে বেঙেনা লাগি আছে ন? বেঙেনা 2 মাহ আগৰ পৰা মই বালিজানা বেঙেনা খাই আছোঁ, এতিয়া মানে শেষ পৰ্যায় পাইছেহি। আৰু আপুনি যদি বালিজানা বেঙেনা খাই পোৱা নাই নহয়, এবাৰ সোৱাদটো লৈ চাব। মানে আপুনি যদি এবাৰ বালিজানা বেঙেনা খাই পাই নহয়, তো আপুনি বেলেগ বেঙেনাক পাহৰি যাব। মানে ইয়াৰ লগত আৰু বেলেগ বেঙেনাৰ তুলনাই নহয়, ইমান সোৱাদ। তো দাদা এনে টাবতো যে খেতি কৰিব পাৰি মানে শাক পাচলি, তো এইটো টেকনিকটো কেনেকৈ মনত আহিল আপোনাৰ? তাৰমানে মই ছিজনেল ফুল ৰুই ভাল পাওঁ, মোৰ এইটো হবি। তাৰপিছতে ছিজনেল ফুলবোৰ শেষ হোৱাৰ পিছত টাববিলাক এনেই পৰি থাকে, মই হঠাৎ মনলৈ আহিল এইবিলাক এনেই পৰি থকাতকৈ মই যদি 2-এটা যদি তাতে যদি পাচলি যদি লগাওঁ, এই টাববিলাকো ব্যৱহাৰ হ'ল আৰু ময়ো উপকৃত হ'লোঁ। তো অপূৰ্বতাৰ এটা চিন্তাই নিজৰ চোতালখনকে বৰ্তমান খেতি পথাৰত কনভাৰ্ট কৰি দিছে। মানে এইবিলাক চাওক কিমানবিলাক খেতি কৰি থৈ দিছে। আৰু এইটো চাইডে চাওক, এইবিলাক ধুনীয়াকৈ গাজৰো দিছে দাদাই। তো দাদা আপুনি খেতিৰ গাজৰ খাই পাইছে না? গাজৰ 2 মাহ আগৰ পৰা খাই আছোঁ, এতিয়া মই দেখুৱাম। অ'কে দাদাই দেখাই দিব একবাৰ। আৰু হৈয়ে আছে এতিয়ালৈকে উঘালি আছে। তো এইখিনি হৈছে একদম পিয়ৰ মানে গাজৰ, কোনো এইবিলাকত মানে ৰাসায়নিক সাৰ সেইবিলাক দিয়া নাই। আপুনি এনে সাৰ কি ব্যৱহাৰ কৰে? মই সাৰ বুলিলে গোবৰ সাৰ আৰু কেঁচুমতা সাৰ, যিটো ইংৰাজীত ভাৰ্মি কম্পষ্ট বুলি কোৱা হয়। ভাৰ্মি কম্পষ্ট ময়ো অলপ চলপ প্ৰস্তুত কৰোঁ, আৰু আমাৰ ইয়াৰ ওচৰৰ গাঁৱতে পায়, তাৰ পৰা লৈ আহোঁ। এইবিলাক সম্পূৰ্ণ জৈৱিক পদ্ধতিত বনোৱা সাৰ, ইয়াতে কোনো ৰাসায়নিক সাৰ প্ৰয়োগ কৰা নহয়, আৰু কোনো কীটনাশক দ্ৰব্য ইয়াতে প্ৰয়োগ কৰা নহয়। আৰু মই আপোনালোকক জনাই থওঁ যে দাদা কোনো এইটো মানে বিক্ৰী কৰাৰ কাৰণে নহয়, মানে নিজৰ ঘৰত খাবৰ কাৰণে এই ধৰণে মানে খেতিখিনি কৰি আছে। আৰু অকল দাদাৰ
চোতালত শাক পাচলিয়ে নহয় তো এনেকুৱা প্ৰায় 50টা মান বোলে ভেৰাইটিৰ ফুল গছ ৰুই থৈ দিছে তো এইবিলাক দেখিছে কিছুমান ধুনীয়া বগা বগা ফুল আছে আৰু এইটো চাইডে এনেকুৱা ৰঙা তো এনেকৈ মিলাব গ'লে প্ৰায় 50টা মান ভেৰাইটিৰ ফুল আছে ইয়াত তো সেই 50টা ভেৰাইটিৰ ফুলৰ লগতে দাদা এইবিলাক ফুলকবিৰ খেতিও কৰিছে দাদা কেইজোপামান আছে এনেকুৱা ফুলকবি মোটামুটি 120 জোপাৰ ওপৰত আছে দাদা এনে যদি এইখিনি আমি যদি খেতি পথাৰত কৰিব যাওঁ কিমানমান মাটি লাগিব খিনি ফুলকবিখিনিতে অকল আধা বিঘা মাটি লাগিব আধা বিঘা মাটি লাগিব কিন্তু দাদাই যিটো মানে 120 জোপা ফুলকবিৰ কথা ক'লে তো সেইখিনি মাত্ৰ এনেকৈ ধৰক 10 বাই 20 ফুট এৰিয়াৰ ভিতৰতে কৰি পেলাইছে তো বহুতে ভাবে না যে আমাৰ মাটি নাই ক'ত খেতি কৰিম তো দাদাৰ টেকনিকটো সদায় আপোনালোকে নিজৰ চোতালতো এনেকৈ খেতি কৰিব পাৰে তো এইবিলাক চাওক কি ধুনীয়াকৈ দাদাই খেতি কৰিছে আৰু এইটো চাইডে এডাল প্ৰকাণ্ড ডাঙৰ ভেন্দি গছো আৰু আছে আপোনালোকে জানে যে মানুহৰ 80% বেমাৰ মানে খোৱা খাদ্যৰ কাৰণে হয় গতিকে আপোনালোকে যদি দাদাৰ দৰে এনেকৈ যদি নিজৰ খেতিখিনি আৰু যিখিনি শাক পাচলিৰ প্ৰয়োজন তো হয় বেছি নহ'লেও আপোনালোকৰ যিখিনি প্ৰয়োজন হয় তো সেইখিনি যদি নিজে কৰি যদি খোৱা আৰম্ভ কৰে তো আপোনাৰ 80% বেমাৰ হোৱাৰ চান্সটো কমি যাব আৰু পৰিশ্ৰমো হ'ব না তো আপোনাৰ শৰীৰটো বহুত ভালে থাকিব আৰু দাদাৰ ইয়াতে 4-5 জোপা মান এনেকুৱা কলগছৰ ৰুই থৈ দিছে কিন্তু এইবিলাক আমাৰ নৰ্মেল মানে সেই চেনি চাম্পা বা মালভোগ কল সেইবিলাক কল নহয় তো এইবিধ কলৰ পৰা বানানা চিপছ বনাব পাৰি মানে ফ্লিপকাৰ্ট বা এমাজনত যে পায় তো সেইবিলাক ইচ্ছা কৰিলে আপোনালোকে ঘৰতে এনেকৈ বনাই খাব পাৰিব তো দাদাই যিটো টেকনিকত খেতি কৰি আছে তো ইয়াৰ এডভান্টেজ বহুতবিলাক আছে মানে এক নম্বৰতে হ'ল আপোনাক ঠাই কম লাগি আছে আৰু দ্বিতীয়তে কেতিয়াবা শিলাবৃষ্টি হয় নহয় শিল চিল যে পৰি যায় তো তেতিয়া আপুনি এইখিনি উঠাই লৈ ধুনীয়াকৈ ঘৰৰ ভিতৰতে ভৰাই ৰাখিব আৰু যদি কেতিয়াবা চোতালখন অকস্মাত প্ৰয়োজন হৈ গ'ল এই ধৰক বিয়া অনুষ্ঠানে বা কিবা এনেকুৱা যদি অনুষ্ঠান থাকে তো আপুনি এইখিনি কাটি পেলোৱাতকৈ ধুনীয়াকৈ নি বেলেগৰ বাৰীৰ পিছপিনেও থ'ব পাৰে নাইবা য'তে ইচ্ছা তাতে আপোনালোকে এইখিনি ট্ৰান্সফাৰ কৰি দিব পাৰে তো শেষত আপোনাৰো যদি খেতি কৰা ইচ্ছা আছে কিন্তু আপোনাৰ ঘৰত মাটি নাই তো তেতিয়া দাদাৰ এই টেকনিকত আপোনালোকে খেতি কৰিব পাৰে আৰু এই খেতিটো কেনেকৈ কৰিব তো তাৰ বিষয়ে যদি জানিব বিচাৰে তো আপোনালোকে কমেণ্ট কৰক তো দাদাই আপোনালোকৰ প্ৰতিটো কমেণ্টৰ উত্তৰ দিবলৈ চেষ্টা কৰিব আৰু দাদাই যে আমাক চাহ খাব দিছে তো এয়া চব্জি চাওক দাদাৰ নিজৰ খেতিৰে বন্ধাকবি ধুনীয়াকৈ বনাই দিছে তো এইখিনি খাওঁ তাৰপিছত ঘৰত যাওঁ তো শেষত চাহ খাই ধুনীয়াকৈ এইবিলাক শাক পাচলি লৈ ল'লোঁ আৰু আপোনালোকে দাদাৰ এই টেকনিকটোত খেতি কৰিব পাৰে মানে এইটোত বেছি লাভদায়ক হয় ন লাভদায়ক হ'ব জানাই তুমি নিজে দেখিছা মানে কম মাটিত আপোনালোকে বেছি খেতি কৰিব পাৰিব দাদাৰ টেকনিকেৰে